World Rapid Chess Championship 2024 বহুত ইন্টাৰেষ্টিং কিছুমান গেমছ হৈছে তাৰে ভিতৰত এখন গেম ইয়াত হোৱাইটে চালটো খেলিলে c3 which was actually a blunder so ইয়াত তোমালোকক মই 10 seconds দিছো to find out the correct move 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. so এইটো পজিশনত ব্ল্যাকে খেলিলে queen f4 which was not a good move ইয়াত rook takes knight কৰিব লাগিছিলে queen takes rook knight f3 check এটো এতিয়া knight fork হৈছে তো বসাবলে pawn takes knight তাৰ পিছত দিব লাগিব bishop h3 তো এটো পজিশনত হোৱাইটে জি চালে নিদিয়ক হোৱাইটৰ পজিশনটো যুগজুৱান হোৱাইটে চেকমেটটো বসাব নোৱাৰে ওকে ইয়াত আহিব check and mate এনেকুৱা ইন্টাৰেষ্টিং ভিডিও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব নেক্সট ভিডিওত আকৌ লগ পাই আছো